পোনপ্ৰথমতে মই আজিৰ এই বিদায় সভাত উপস্থিত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পিছতে আজি এই সুন্দৰ যি বিদায় সভা অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আমাৰ দ্বিতীয় ষান্মাসিক আৰু চতুৰ্থ ষান্মাসিকৰ প্ৰত্যেকজন অনুজলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে অতি দুখভাৱে মনৰ আচলতে কথাবোৰ ক'বলৈ মন যোৱা নাই যদিও আজিৰ দিনটো ইয়াত থিয় হৈ তোমালোকৰ আগত কথা কোৱাৰ সপোন শিৱসাগৰ কলেজত অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ বাবে প্ৰথম দিনাখন যেতিয়া ভৰি থৈছিলোঁ এই ভয়টো মোৰ তেতিয়াই আছিলে। সেইদিনাই মই ভাবিছিলোঁ মোৰ অন্তৰত আচলতে মই যেতিয়া মানে গম পাওঁ মোৰ দাদাহঁতেও ইয়াত পঢ়ি যোৱা বা বেলেগ ছিনিয়ৰহঁতেও যেতিয়া পঢ়ি যোৱা তো ফেয়াৰৱেলৰ দিনাখন যি স্পীচ দিয়ে যি বক্তৃতা দিয়ে সেইটো তেওঁলোকে বহুত দুখভাৱে কয় আৰু সেইটো মানে প্ৰত্যেকজন যি অনুজ তেওঁলোকৰ মনত একদম সাজ বহুৱাই থৈ যায়। গতিকে মই যেতিয়া প্ৰথম দিনাখন ইয়াত ভৰি থৈছিলোঁ মই ভাবিছিলোঁ ময়ো গৈ এদিন এই কথাষাৰ ক'ম, মোৰ অনুজসকলক ক'ম। সেইটো মোৰ বাবে মানে বহুত এটা ডাঙৰ সপোনৰ দৰে আছিল আৰু আজি মই ইয়াত থিয় হৈছোঁ। গতিকে মই দুআষাৰমান কথা ক'ম, অলপমান সময় ল'ম, হয়তো কোনো আমনি নাপায় চাগে আৰু আজি আমনি পালেও একো নাই, আজিয়ে ক'ম আৰু ইয়াৰ পিছৰ পৰা আমাৰ মুখখন নেদেখাও চাগে। পোনপ্ৰথমতে শিৱসাগৰ কলেজৰ আজি অৰ্থনীতি বিভাগৰ বিদায় সভা হৈছে। আমাৰ ষষ্ঠ ষান্মাসিক আজিৰ পৰা আৰু ইয়ালৈ নাহে, আহিম পৰীক্ষা দিবলৈ আহিম বাৰু, সেইটো নাহিলেতো নহ'ব। আৰু যদি বেগ চেগ আছে তেতিয়াও আহিব বাৰু আৰু এবাৰ সেইটো বেলেগ কথা। তথাপিতো আমি যে আজিৰ পৰা ইয়ালৈ যামগৈ, আজিৰ পৰা একেবাৰে যামগৈ, শিৱসাগৰ কলেজখনক এৰি যাম, কিন্তু অৰ্থনীতি বিভাগটোক এৰি যাম, সেয়া আমাৰ পৰিয়াল। কিন্তু আমাৰ গাঁওখন শিৱসাগৰ কলেজ, সেই গাঁওখনৰ মাজৰ এটা পৰিয়াল অৰ্থনীতি বিভাগ। আমি এই পৰিয়ালটো এৰি যাম, এয়া আমাৰ নিজৰ পৰিয়াল, সেইটো আমাৰ বহুত দুখ। লগতে আমি কিন্তু গাঁওখনো এৰি যাম। এই গাঁওখনৰ লগতো বহু আমাৰ স্মৃতি জড়িত হৈ আছিলে আৰু থাকিব, ই সদায় আমাৰ স্মৃতিৰ মানসপটত চিৰজীৱনৰ বাবে থাকি যাব। পোনপ্ৰথমে শিৱসাগৰ কলেজত পঢ়াৰ ইচ্ছা মোৰ একেবাৰেই নাছিল, সঁচা কথা। কোনো কাৰণতে মই ভবা নাছিলোঁ যে মই শিৱসাগৰ কলেজত পঢ়িম। সঁচা, বেয়া লাগিব পাৰে শুনি, কিন্তু আৰম্ভণি কৰিছোঁ, পাছলৈ কি হয় শুনি যাওক। মোৰ মন নাছিলে যে মই শিৱসাগৰত থাকি পঢ়িম। মই বেলেগত বাহিৰত গৈ মেলি পঢ়াৰ বহুত ইচ্ছা আছিলে, বিশেষকৈ কটন কলেজত পঢ়াৰ বহুত ইচ্ছা আছিলে। মই যিহেতু অভিনয়ৰ প্ৰতি অলপ মানে মোৰ দুৰ্বলতা আছে, মই ভাবিছিলোঁ বাহিৰত থাকিলে মই এই দিশটো বেছি আগুৱাই নিব পাৰিম বা গুৱাহাটীত থাকিলে অলপ অভিনয়ৰ দিশত বেছি আগবাঢ়ি যাব পাৰিম, তাত মই স্কোপটো পাম। গতিকে মই ভবা নাছিলোঁ যে মই শিৱসাগৰত থাকি এইটো কিবা আগবঢ়াব পাৰিম আৰু মই সেইকাৰণে নপঢ়োঁ ভাবিছিলোঁ। কিন্তু মোৰ দাদা ইয়াৰ পঢ়ি যোৱা হয়, তো দাদাই কৈছিলে যে শিৱসাগৰ কলেজত পঢ়ি লওঁ। তো পোনপ্ৰথমৰ কাৰণে মই পলিটিকেল ছায়েন্সত 6 দিনৰ কাৰণে ক্লাছ কৰিছোঁ শিৱসাগৰ কলেজত, ফাৰ্ষ্ট ছেমিষ্টাৰ। মই প্ৰথম দিনাখন আহিছোঁ, আহি মেলি ষ্টেজৰ ওপৰলৈ গৈছোঁ। মই কনফিউজ যে মই পলিটিকেল ল'ম নে ইকনমিক্স ল'ম। হায়াৰ ছেকেণ্ডেৰী আগমুহূৰ্তলৈকে মই চবকে কওঁ মই ইকনমিক্সে ল'ম। ইকনমিক্স বিষয়টোৰ প্ৰতি মোক একাডেমিক লাইনৰ যদি কথা ক'বলৈ যাওঁ অকল ইকনমিক্স আৰু তাৰ বাহিৰৰ কথা ক'বলৈ গ'লে অভিনয়, এই দুটা বস্তুৰ মাজতে মোৰ জীৱনটো সদায় চলি আছে, মানে এতিয়াও চলি আছে, ভৱিষ্যতেও চলি যাব। মই একাডেমিক লাইনৰ কথা ভাবিলে মই অৰ্থনীতিখনত বৰ বহুত কিবা দেখি যাওঁ, বহুত বেলেগ ধৰণৰ কিবা দেখোঁ, মানে এটা বহুত ইণ্টাৰেষ্টেড হয় মই সেইটো কাৰণে। কিন্তু তো প্ৰথমতে মই নাজানো কি ভাবি মেলি মই পলিটিকেল লৈ ল'লোঁ আৰু মই ছাবজেক্টটো ইকনমিক্স জেনেৰিক ল'লোঁ। প্ৰথম দিনাখন আহিছোঁ, HS মেম বহি আছিলে ষ্টেজৰ মেইন ওপৰত। মই গৈছোঁ ওপৰলৈ, প্ৰথম মানে ইকনমিক্সৰ য'ত লিখে তাত HS মেম বহি আছিলে। প্ৰথম মই বকুলপাতৰ ছাৰৰ ওচৰত গৈছিলোঁ, পলিটিকেল ডিপাৰ্টমেণ্টৰ হেড হয়, তেওঁৰ ওচৰত গৈছিলোঁ আৰু মই পলিটিকেল ল'লোঁ। তাৰপিছত জেনেৰিকৰ কাৰণে মই HS মেমৰ ওচৰত গৈছিলোঁ। তো HS মেমে মোক কৈছে ইকনমিক্স লৈছা, পঢ়িবা জানো? মোক কৈছিলে প্ৰথম কথাটো। মানে বহুতে লয় জেনেৰিক ইকনমিক্স, হয় মই এইটো জানো, বহুতে জেনেৰিকটো ইকনমিক্স এনেই লৈ নেকি, নপঢ়ে যোনখিনি জেনেৰিক লয়, মই জানো সেইটো। মানে মেমহঁতে সেইটো এক্সপিৰিয়েঞ্চ আছে কাৰণে কৈছিলে যে ইকনমিক্স লৈছা, পঢ়িবা জানো, ভালকৈ পঢ়িবা। তো মোৰ একদম মনত আছে সেই কথাটো। তেতিয়া মই মেমক কৈছিলোঁ, মেম মোৰ ইকনমিক্স আচলতে ইকনমিক্সে ল'ব মন আছিলে, কিন্তু নাজানো, মানে মই তেতিয়া আৰু কনফিউজ লাগিলে। মেমৰ সেই কথাটোৱে মানে মোক আৰু আকৰ্ষিত কৰিলে, ইকনমিক্সৰ প্ৰতি মোৰ মানে তেতিয়া আৰু ল'ব মন গৈ আছে। তাৰপিছত ক'লোঁ মেম, গাম ছাৰ বহি আছিলে ওপৰত, তেওঁ মেথছৰ কাৰণে এনেকৈ বহি আছিলে। মই ক'লোঁ মেম মানে ইকনমিক্সটো মোৰ অলপ মেথছৰ কাৰণে প্ৰব্লেম হয়, সেইকাৰণে ল'বলৈ অলপ। তেতিয়া HS মেমে কৈছে কেলে, এয়া ছাৰ আছে, এই ছাৰে চব বুজাই দিব নহয়, এনেকৈ বুলি কৈছে। তো মানে গামছাৰক দেখাইছে, এতিয়া গামছাৰ জাষ্ট উঠি গৈছে আৰু তেতিয়া ক'লে, মই বোলো ছাৰ মই আহি যাম চাগে। ছাৰ কৈছে আহি যাবি, এনেকৈ ছাৰেতো এনেকৈ কয়, ঠিক আছে তই আহি যাবি, এনেকৈ বুলি কৈছে আৰু। তো মই তেতিয়াই মানে ভাবিলোঁ আৰে মই কেলে পলিটিকেল ল'লোঁ, কিন্তু অলৰেডি মই চাইনটো কৰি আহিলোঁ আৰু ইকনমিক্স জেনেৰিক ল'লোঁ।
মোৰ মনটোতো সেইডোখৰত সলনি হ'লেই প্ৰথম দিনাখন পলিটিকেল ছায়েন্সৰ ক্লাছ কৰিছোঁ এইটোতে উইথ ডিউ ৰেচপেক্ট টু ৰেখা মেম মই এইটো বেয়া ভাবি কোৱা নাই কোনো একো বেলেগকৈ নল'ব বা নুলিয়াব দেই কথাটো মই গম পাইছোঁ প্ৰথম দিনাখন মই যেতিয়া পলিটিকেল ছায়েন্সৰ ক্লাছ কৰিছোঁ একো নহয় বেয়াকৈ নকওঁ মেম প্ৰথম দিনাখন যেতিয়া ক্লাছ কৰিছোঁ চবৰে ইণ্ট্ৰ' লৈছে তো চবৰে নাম সুধিছে মই তেতিয়া সুধিলোঁ চবৰে নাম কৈছে মই ক'লোঁ য়েছ মাই নেম ইজ মাহিত হাজৰিকা আই এম ফ্ৰম আৰ ডি জুনিয়ৰ কলেজ মাই পাৰ্চেণ্টেজ ব্লা 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 মই ক'লোঁ আৰু তেতিয়া মেমে মাজতে ধৰিলে কৈছে ইউ শ্বুড চেঞ্জ ইয়ৰ হেয়াৰ ষ্টাইল মই ফাৰ্ষ্ট ডে কলেজ আহিছোঁ থিয় হৈছোঁ কৈছে ইউ শ্বুড চেঞ্জ ইয়ৰ হেয়াৰ ষ্টাইল মাই ষ্টুডেণ্ট শ্বুড নট বি লাইক ইউ কৈছে চ' মই মানে এক্সপেক্টেশ্যন নাছিলে সেইটো প্ৰথম দিনাখনেই বহুত কলেজীয়া জীৱনটো বহুত বেলেগ ধৰণৰ এটা আচৰিত হেৰি ধৰা হয় আৰু প্ৰত্যেক যিমান ছোৱালী ল'ৰা আছে চবেই মোলৈ ঘূৰি চাইছে মানে তো মোৰ এনেকুৱা হোৱাই নাছিলে লাইফত মই ভাবিছিলোঁ কলেজৰ জীৱনটো বহুত বেলেগ ধৰণে আৰম্ভ কৰিম কিন্তু প্ৰথম দিনাখন কলেজত মানে গোটেই ষ্টুডেণ্টখিনিয়ে মানে এনেকুৱা এটা বেয়া লাগিছে মোৰ মনতে একো মানে অ'কে মেম চিয়'ৰ আই উইল এনেকৈ কৈছোঁ আৰু বহিছোঁ ফাৰ্ষ্ট ক্লাছটো কৰি মই ছেকেণ্ড ক্লাছ কৰা নাই মই জাষ্ট ঘৰত কৈছোঁ মই পলিটিকেল নলওঁ ডাইৰেক্ট কৈছোঁ মই পলিটিকেল নলওঁ কি হৈছে মই নলওঁ আচলতে সেইটো মোৰ ইছ্যু হয় মই এতিয়া যদি কওঁ যে মেমে কিবা এটা কথা কোৱাৰ কাৰণে মোৰ গাত বেয়া লাগে সেইটো ইছ্যু হয় মোৰ মনত আগৰ পৰাই আছিলে যে অৰ্থনীতিতে মই যাম সেইকাৰণে মই সুবিধা বিচাৰিছিলোঁ আৰু মই সুবিধাটো বহুত ডাঙৰকৈ পাই গ'লোঁ মই গ'লোঁ তাৰপিছতে লগালগ দিলীপ দাস ছাৰৰ ওচৰত গ'লোঁ আমাৰ মুখ্য মুৰব্বী আছিলে গ'লোঁ ছাৰৰ ওচৰত সোমাই গ'লোঁ ছাৰ মই পলিটিকেল লৈছিলোঁ মই অৰ্থনীতিলৈ আহিব বিচাৰোঁ ছাৰে ক'লে অঁ ভাল কথা কিমান পাইছিলে ইকনমিক্সত মই ছাৰ 84 ছাৰে ক'লে বাৰু এনেকৈ ছাৰ মই আপোনাৰ লগত নাটক কৰিছোঁ দিলীপ দাস ছাৰ আৰু ৰঞ্জিত গাম ছাৰে দুইজনে বহি কথা পাতি আছিলে মই ছাৰ মই আপোনাৰ লগত নাটক কৰিছোঁ তাৰ আগলৈকে মানে মই দিলীপ দাস ছাৰ এইচুলি বুলি গম পোৱা নাছিলোঁ মই শিৱসাগৰ নাট্য মন্দিৰত তেখেতসকলে নাট্যপীঠৰ নাটক কৰে মই 2টা শ্ব' কৰিছিলোঁ ছাৰৰ লগত আৰু তেতিয়াই মই তেখেতৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত আছিলোঁ শিৱসাগৰৰ এজন এনেকুৱা ব্যক্তি কিন্তু যেতিয়া মই গম পালোঁ ডিপাৰ্টমেণ্টৰ এইচঅ'ডি তেনেহ'লে মই পলিটিকেলত কি কাৰণে থাকিম কোনো কথা নাই মইতো আহিমেই মই আৰু আকৰ্ষিত হ'লোঁ আৰু মই ক'লোঁ যে ছাৰ আপোনালোকৰ মই নাটক কৰিছোঁ ছাৰ অঁ ভাল কথা কেতিয়া কৰিছোঁ মই এনেকৈ ক'লোঁ ঠিক আছে বাৰু তুমি খালি পলিটিকেলত এখন এপ্লিকেশ্যন দিয়া তাৰপিছতে তুমি আহিব পাৰিবা মই পলিটিকেলত গ'লোঁ এপ্লিকেশ্যনখন দিলোঁ আৰু তাৰপিছত মই ইকনমিক্সলৈ আহিলোঁ এতিয়া মোৰ জেনেৰিকটো লাগে পলিটিকেল মোক আগতে মোৰ জেনেৰিক আছিলে ইকনমিক্স এতিয়া মোৰ জেনেৰিক লাগে পলিটিকেল তো মই দিদি ছাৰ এইটো মোক দিলে যে তুমি পলিটিকেলৰ পৰাই তুমি ইকনমিক্স ল'ব হ'ল কি যদি পলিটিকেল ল'ব বিচাৰিছা মই দেখি দিছোঁ তোমাক জেনেৰিকৰ পৰা উলিয়াই দিছোঁ তুমি তাত লৈ ল'বা এতিয়াতো মই আকৌ প্ৰথম দিনাখনতো মই বকুল প্ৰতাপ ছাৰৰ ওচৰত গ'লোঁ যে ছাৰ মই পলিটিকেল ল'ব বিচৰা নাই ছাৰে ক'লে বহুত ভাল কথা একো নাই তুমি যোৱা বহুতে এনেকৈ ক'লে আৰু মই ওলাই আহিলোঁ নালাগে বুলি কয় তো ৰেখামেমেও মানে প্ৰত্যেকজনে এটা ডিপাৰ্টমেণ্টত যেতিয়া সোমাই এটা চিটত বন্ধ কৰি দিয়ে তাৰপিছত ওলাই গ'লে প্ৰত্যেকৰে বেয়া লাগিব প্ৰত্যেকজন প্ৰফেচাৰ সেইটো এই ছাৰ বাইদেউহঁতৰ হ'লেও লাগিব বা তেওঁলোকৰ লাগিব কিন্তু মই জেনেৰিকটোৰ কাৰণে খুজিব গ'লে আকৌ তেওঁলোকৰ ওচৰতেতো যাব লাগিব সেইটো কথা মোৰ মাইণ্ডত নাহিলে নেক্সট মই গ'লোঁ আকৌ জেনেৰিকটোৰ কাৰণে পলিটিকেলে লাগে মোক মেম মই পলিটিকেল ল'ব তুমি নোপোৱা হৈছে তুমি পলিটিকেলৰ এটা চিট খালি ব্লক কৰি মেলি তুমি পলিটিকেলত থাকিলা পলিটিকেলৰ পৰা ওলাই গৈছা আকৌ তোমাক পলিটিকেলে লাগে আমি কিয় দিম তুমি নোপোৱা হৈছে মইতো বহুত বেলেগকৈ ফুচি গ'লোঁ এতিয়া কি ক'ম তাৰপিছত বহুত ৰিকুৱেষ্ট কৰি বহুতবাৰ গৈ অৱশেষত সকলো ঠিকে হ'ল ইকনমিক্স আৰু পলিটিকেল মোৰ জেনেৰিক এনেকৈ হ'ল গতিকে শিৱসাগৰ কলেজৰ আৰম্ভণিতে মোৰ বাবে মানে দুৰ্ভাগ্য নে সৌভাগ্য মই নাজানো আজিও মই আচৰিত সেইটোক লৈ মোৰ আৰম্ভণিতে বৰ এটা বেলেগ ধৰণৰ এটা মানে চক্ৰবেহুত সোমাই পৰা নিচিনা লাগিছিল তাৰপিছত আহিলে ফাৰ্ষ্ট ছেম প্ৰথম ষাণ্মাসিকত প্ৰথমতে ইকনমিক্সৰ যেতিয়া ক্লাছ কৰিছিলোঁ মানে এইচএছত হায়াৰ ছেকেণ্ডেৰীত যিখিনি পঢ়িছিলোঁ অলপমান তেনেকুৱা ধৰণৰ আছিলে ভাল লাগিছিলে কিন্তু মোৰ মিডিয়ামটো চেঞ্জ হৈছিলে কাৰণে অলপ প্ৰব্লেম হৈছিলে তাৰপিছত ক্লাছবোৰ যেতিয়া কৰিছিলোঁ ইমানো ভাল লগা নাছিলে কিন্তু ভালো লাগিছিলে ধৰিব পৰা নাই মানে কি হৈছে ইকনমিক্স ভাল লাগিছে কিন্তু কলেজখনৰ প্ৰতি মোৰ এই দুৰ্বলতাটো অহা নাছিলে প্ৰথম ষাণ্মাসিকৰ অৱস্থাত আৰু মই যিহেতু আজি 6th ছেমত আমাৰ 6ষ্ঠ ষাণ্মাসিকত যিমানকেইজন ছাত্ৰ ছাত্ৰী আছে মইতো মই ভাবোঁ মই কাৰো লগত চাগে পাৰ্চনেলি বা এনেকৈ কোনো বেয়া নহয় মই ভাবোঁ মই চবৰ লগতে ভাল হয় আৰু চবৰ লগতে চবেই ভাল হয় কিন্তু প্ৰথম ষাণ্মাসিকত সেইটোতো নাছিলে খুব বেছি 2-এজন ব্যক্তি সেই দুজনৰ লগতে কথা পতা হৈছিলে আৰু কোনো বাকী নাছিলে তাতকৈ বেছি নাছিলে গতিকে ইমান ভাল লগাব পৰা নাছিলোঁ লাহে লাহে আৰম্ভ হৈছিলেহে আহি গ'ল ক'ভিড গতিকে আমাৰ বেষ্টটোৱে একেবাৰে বৰবাদ হৈ গ'ল আমি কোনো আহিব নোৱাৰিলোঁ কলেজৰ লগত যি আমাৰ সেই সম্পৰ্কটো বনিবলৈ আৰম্ভ হৈছিলে সম্পৰ্কটো আধাতে ভাগি গ'ল আৰু আমি এই সম্পৰ্কটো আচলতে বনাব নোৱাৰিলোঁ প্ৰথম ষাণ্মাসিক গ'ল দ্বিতীয় ষাণ্মাসিক তৃতীয় ষাণ্মাসিক লাহেকৈ যেতিয়া চতুৰ্থ ষাণ্মাসিক আহিলে লাহে লাহে সময়বোৰ পাৰ হৈ গৈ আছে আৰু মোৰ মনত এইটো আছিলে যে মই কলেজীয় জীৱনত একাডেমিক লাইনটোৰ লগতে
মানে কো কাৰিকুলাৰ এক্টিভিটিত মই যিমান পাৰোঁ নিজৰ জান দিম, মানে সেইটো দি মই চিনাকি দিম। টু বি অনেষ্ট মানে মই প্ৰত্যেকখন যেতিয়া নতুন এটা মানে পৰিৱেশৰ লগত সাঙুৰ খাবলৈ লওঁ, তেতিয়া মই ভাবোঁ, মই বিচাৰোঁ যে মই মোৰ মানে একাডেমিক লাইনটোতকৈ মই বেলেগ লাইনটোৱে নিজকে চিনাকি দিম, সেইটো মোৰ এইম থাকে মানে। কিন্তু মই শিৱসাগৰ কলেজত সেই সুবিধাটো বা মই নিজকে প্ৰকাশ কৰিব পৰা নাছিলোঁ, এইটোক লৈ মই বহুত বেছি দুখিত আছিলোঁ। তথাপিতো মই চেষ্টা কৰিছিলোঁ বা টিচাৰ্ছ ডে ধৰক কিবা পাৰফৰ্ম কৰিবলৈ, বাকী ইউথ ফেষ্টিভেলৰ কাৰণে হেৰি কৰিবলৈ। প্ৰথম এবাৰ ইউথ ফেষ্টিভেলত মই অডিশ্যনো দিছিলোঁ, বাট সেইবাৰ ড্ৰামাৰ কাৰণে হয়তো ছোৱালীৰ কিবা এটা থিম লৈছিলে কাৰণে মই মানে চিলেক্ট নহ'লোঁ। চ' এইবোৰ কথাই মোৰ মানে বাৰুকৈ ক্ষোভিত হৈ পৰিছিলে কলেজখনৰ প্ৰতি, মই যে কেলৈ পোৱা নাই, মানে এই চান্সটো মই বিচাৰি আছোঁ, পোৱা নাই। তাৰপিছত ষষ্ঠ ষান্মাসিক হ'ল আৰু লাহেকৈ যেতিয়া একেবাৰে সেই সময়, আচলতে ভাল সময়বোৰ যেতিয়া আৰম্ভ হয়, যেতিয়া শেষৰ ফালে এই ভাল সময়বোৰ হয়, সেইটো প্ৰত্যেকটো জীৱনৰ মই যিমান দেখিছোঁ, স্কুলীয়া জীৱনৰো ক্লাছ 10টোত বহুত বেছি ভাল লাগে। মানে এনেকুৱা লাগে যে আৰে ভাল হৈছে, মোৰ যাবলৈ হ'ল। হায়াৰ ছেকেণ্ড ইয়াৰটো বেছি ভাল লাগে মানে। ঠিক তেনেকৈ গ্ৰেজুৱেশ্যনৰ কাৰণে মই ভাবিছিলোঁ এনেকুৱা নহ'ব, প্ৰথমবাৰ ভাল হ'ব, কিন্তু লাষ্টলৈ বেছি ভাল লাগে আৰু সেইটো সময়তে চবকে এৰি থৈ যাব লগা হয়, সেইটো দুখ লাগে। কলেজ উইকৰ সময় আহিলে, কলেজ উইকৰ সময়ত প্ৰত্যেকজন জুনিয়ৰ আমাৰ যি লগৰ আছে এইখিনিৰ লগত বহুত এটা গাঢ় সম্পৰ্ক গঢ়ি উঠিছিলে। মই ভাবোঁ ইকনমিক্স অৰ্থনীতি বিভাগে কলেজ উইকত যি জান লগাই দিছিলে, নিজৰ সৰ্বোচ্চখিনি দিছিলে। প্ৰত্যেকটো যোনটো ক্লাছলৈ নাহে সিও সহায় কৰিছিলে, যোনটো ক্লাছত আমি এটা ভাল ফলাফল দেখাইছিলোঁ কলেজৰ ভিতৰতে। আৰু মই ভাবোঁ অৰ্থনীতি বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও এই কথাটো আচলতে ক'ব যে আমি এইটো সময়ত কিন্তু এইবাৰৰ কলেজ উইকত, মই আগৰবাৰ বাৰু পোৱা নাই তেনেকুৱা, কিন্তু এইবাৰ কিন্তু প্ৰত্যেকজনে যি জান লগাই দিছিলে, আমি যিমান পাৰোঁ সিমান দূৰলৈকে কৰিছিলোঁ। প্ৰত্যেকজনে আমি যেতিয়া গ্ৰুপত কথা কওঁ, প্ৰত্যেকজনে ৰেছপন্স কৰে, মানে বহুত ভালকৈ কয়। যিমানটো জুনিয়ৰ্ছক হওক কিবা আমি ক'ৰবাত টানকৈও কয়, তাহাঁতি বহুত ৰেছপন্স কৰে, বহুত ভালকৈ কৰিছোঁ। তো কলেজ উইকত সকলোৰে লগত বহুত এটা ভাল সম্পৰ্ক গঢ়ি উঠিলে আৰু তাৰ পিছৰ পৰাই শিৱসাগৰ কলেজখনৰ প্ৰতি মোৰ বহুত বেছি আন্তৰিকতা আৰু সম্পৰ্ক বহুত বেছি ডাঠ হৈ আহিব ধৰিলে। ঠিক কলেজ উইক পাৰ হোৱাৰ লগে লগে যুৱ মহোৎসৱৰ কাৰণে আৰম্ভণি হ'ল। যুৱ মহোৎসৱত এইবাৰ মই যি মোৰ এইম ভাবি আছিলোঁ যে মই যুৱ মহোৎসৱত যাম, সেইটো মোৰ বাবে মই সফল হ'লোঁ। সেইটোত মই যি পাওঁ নাপাওঁ সেইটো ছেকেণ্ডেৰী কথা, কিন্তু মই যে তাত যাবলৈ পালোঁ আৰু বিশেষকৈ ডি ছাৰৰ মানে অনুজ হৈ মেলি ডি ছাৰৰ দিলীপ দাস ছাৰৰ মানে তেখেতে শিকোৱা কামটো কৰি মেলি যেতিয়া আগবাঢ়ি যাবলৈ মই নিজকে বহুত সুখী বুলি ভাবোঁ। যিহেতু কলেজ উইকত যুৱ মহোৎসৱত মই কবিতাত পুৰস্কাৰ পাইছিলোঁ কেৱল ডি ছাৰৰ বাবে। আজি ডি ছাৰ নাই, মই বাৰুকৈ অন্তৰৰ পৰা মই বাৰে প্ৰতি আহি মই লগৰকো সুধিছোঁ যে ডি ছাৰ নাই অহা নেকি, 2-3টা সুধিছোঁ মানে ডি ছাৰ নাই অহা নেকি, মই গম নাপাওঁ এতিয়া ছুটীত আছে বুলি। মই আজি গম পাইছোঁ, সিহঁত মই কালিও অহা নাছিল। গতিকে মই তেওঁৰ আগত মানে আজি এইটো কথা ক'ব মন বহুত দৰকাৰী আছে বুলি ভাবোঁ মই, কাৰণ যুৱ মহোৎসৱত মই কবিতাত প্ৰথম পুৰস্কাৰ পাইছোঁ বিকজ অফ ডি ছাৰ। মই কবিতাত আগতে কম্পিটিশ্যন কৰিছিলোঁ, কিন্তু মই এনেকুৱা নহয় যে মই নিজৰ ইমান জনা নাছিলোঁ। মই ভাবোঁ কি কবিতাটো কবিতা হয়, এক্টিংটো এক্টিং হয়, কিন্তু কবিতাৰ লগতে যে এক্টিং ৰিলেট হয় মই সেইটো কৰিব পৰা নাছিলোঁ। কিন্তু ডি ছাৰে প্ৰথম দিনাখন মোক সেই বস্তু মানে শিকাই দিছিলে। যুৱ মহোৎসৱত যেতিয়া গৈছিলোঁ তেতিয়াও মানে তেওঁ গাড়ীৰ ওচৰত ৰখি লৈ মোক শিকাইছে বা এনেকৈ কৈছে, দুবাৰ 3বাৰ শিকাইছে। মই তেওঁকে ডাইৰেক্ট কমপ্লিটলি নকল কৰিছোঁ, অনুকৰণ কৰিছোঁ আৰু অকণমান নিজস্ব কিবা এটা লগাই মেলি মই কৰিছোঁ। আৰু মই আনএক্সপেক্টেড আছিলোঁ যেতিয়া ইউথ ফেষ্টিভেলৰ ৰিজাল্ট দিছিলে। মই যিহেতু নাটকৰ ক্ষেত্ৰত বহুত বেছি জড়িত হয়, গতিকে ইউথ ফেষ্টিভেলত গৈছোঁ, নাটকটো লৈ মোৰ বহুত বেছি এটা আৱেগ থাকে। কিন্তু আমি দুৰ্ভাগ্যক্ৰমে নাটকত কোনো পুৰস্কাৰ পাব পৰা সক্ষম নহ'ল, যদিও বহুত আশা আছিলে, নাজানো কি হ'ল। কিন্তু ডি ছাৰে মানে মই এনেকুৱা লাগিলে যে মই ইউথ ফেষ্টিভেললৈ গ'লে মোৰ ইজ্জতটো ৰখাই দিলে। মই যদি একো নাপাই আহিলে মোৰ বহুত দুখ হ'লহেঁতেন, মোৰ চিৰ জীৱনৰ কাৰণে। মানে মোৰ এইটো মন আছিলে যে শিৱসাগৰ কলেজক লৈ কিবা এটা দি যাম। যেতিয়া এই ইংলিছৰ 5 মাৰ্কছৰ কাৰণে কিবা এটা মানে কথা বতৰাৰ মাজত এনেকুৱা কিবা হয় 5 মাৰ্কছ এটাৰ কাৰণে আমাৰ এক্সাম হৈছিলে, তেতিয়াও মোক সোধে হোৱাট ইউ ৱান্ট টু বি, তুমি কি হ'ব বিচাৰিছা। তেতিয়াও মই তেওঁক কৈছিলোঁ মানে শেখৰ ছাৰ আছিলে নেকি যে মই ইউথ ফেষ্টিভেলত যাব বিচাৰিছোঁ এণ্ড আই ৱান্ট টু ডু ছামথিং ফৰ দ্য কলেজ, মানে মই কিবা এটা দি থৈ যাব বিচাৰিছোঁ। গতিকে সেইটোৰ আঁৰত কেৱল ডি ছাৰ আছে মানে, কাৰণ মই যেতিয়া কবিতাৰ পুৰস্কাৰ দিছে মই ভাবিছোঁ যেনে তেনে যদি মই 3rd পাই যাওঁ হৈ যাব মোৰ কাৰণে বহুত। 3rd কৈছে নাই পোৱা, মই লগালগ বাহিৰলৈ ওলাই আহিছোঁ। 2nd কৈছে নাই পোৱা, মই গাড়ী ফালে গৈ আছোঁ, মই বোলো আৰু ঘূৰি নাহোঁ আৰু। তাৰপিছত 1st কৈছে তেতিয়া পাইছোঁ, মই দৌৰি গৈছোঁ, আহিছোঁ, লগালগ প্ৰথম ফোনটো ডি ছাৰলৈ কৈছোঁ, ছাৰ থেংক ইউ ছ' মাছ, আপোনাৰ অবিহনে কেতিয়াও মই পাব নোৱাৰিলে। ছাৰে কৈছে নহয় এইটো তই পাৰিছিলে। কৈছে ন ছাৰ ন উইদাউট ইউ ইটছ নট পচিবল। ছাৰে তেতিয়া মোক কৈছে কংগ্ৰেচুলেশ্যন। তো সেইখিনি কথা মানে মোৰ আজিও কাণত বাজি আছে। গতিকে সেইটো ক্ষেত্ৰত মই ডি ছাৰক বহুত ধন্যবাদ জনাব লাগিব। শিৱসাগৰ কলেজৰ কাৰণে কিবা এটাও যে দি যাব পাৰিলোঁ সেইটো ক্ষেত্ৰত মই বহুত বেছি সুখী হৈ থাকিম। ইয়াৰ পিছত আহোঁ
আমাৰ শিক্ষাগুৰু প্ৰথম ক্ষেত্ৰত মই একোজনকৈ কৈ যাব বিচাৰিম প্ৰথমতে দিন ছাৰৰ কথা ক'লোৱে তেখেতে co-curricular activity কথা কৈছিলোঁ তেখেতে যেতিয়া ক্লাছত আছিলে তেখেতৰ ক্লাছবোৰত এনেকুৱা আছিলে তেখেতে উদাহৰণবোৰ এনেকুৱা ধৰণে দিয়ে যে আমি ক্লাছটোত যদি মনো নাথাকে সেই উদাহৰণটোৰ পৰা আমি আহি যাওঁ তেখেতৰ উদাহৰণত প্ৰত্যেকটো দুখীয়া ব্যক্তিৰ নাম ধনীৰাম তেখেতৰ উদাহৰণত প্ৰত্যেকটো দুখীয়া ব্যক্তিৰ নাম ধনীৰাম ধনীৰামৰ ঘৰত খাবলৈ নাই আৰে মই ভাবিছিলোঁ তেখেতে মানে সেই অভিনয়ৰ যোনটো বস্তু তেখেতে সেইটো লগাই লগাই ক্লাছ কৰে মই সেইকাৰণে বেছি এট্ৰেক্টেড হৈ যাওঁ মাছৰ বজাৰৰ কিবা এটা কথা ক'বলৈ গ'লে একেবাৰে মাছৰ বজাৰৰ মানে যোনজনে বিকে তেনেকুৱা ষ্টাইলত ক'বলৈ যায় গতিকে সেইটোক লৈ দিদি ছাৰলৈ বহুত ধন্যবাদ থাকিম তাৰপিছত আহোঁ HS মেম হিমাঞ্জলি মেমক প্ৰথম যেতিয়া ফাৰ্ষ্ট টাইমত ক্লাছ কৰিছিলোঁ তেতিয়া অলপ মানে ভয় লাগিছিলে বহুত বেছি ভয় লাগিছিলে মানে দিদি ছাৰলৈ ইমান ভয় লগা নাছিলে গান ছাৰলৈ ইমান ভয় লগা নাছিলে ভয় লাগিছিলে কিন্তু HS মেমলৈ ফাৰ্ষ্ট টাইমত বহুত বেছি ভয় লাগিছিলে কিয় নাজানো আৰু HS মেমৰ লগত আমি যেতিয়া ছিনিয়ৰ হ'লোঁ এদিন মানে জুনিয়ৰখিনিৰ নামবোৰ সুধিব বহুত মন যায় আমি ছিনিয়ৰ হ'লোঁ মানে আমি অলপ নাম সুধিম আৰু চবেই আমাকো সুধিছিলে আমিও অলপ দেখাওঁ মানে আমি নামটো সুধোঁ কি আমি ডাঙৰ হয় আমি জানিব লাগে কিন্তু মানে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো নকয় যে অ'কে নামখিনি সুধিব লাগে মানে বেয়া হয় এইটো কাৰণ কিছুমানে ৰেগিং কৰা টাইপত কৰে যে এদিন কি হ'ল এহেঁতি সুপ্ৰিয়া আৰু আছিলে দেৱা এহেঁতি কেইটামান আছিলে আৰু চবেই ক'লে আমি বোলে নাম সুধোঁ বোলে মইতো এনেও আগৰ পৰা জোচতে আছিলোঁ তো মই সোমাই গুচি গ'লোঁ সিহঁতেও লগতে গ'ল তো আমি চবেই নাম সুধি আছোঁ মানে নতুনকৈ যেতিয়া ফাৰ্ষ্ট টাইমখিনি আহিছে তেওঁলোকৰ নাম দুই এটা কৈ আছোঁ তেনেকুৱাতে মই মানে বেগলৈ চাইছোঁ মোৰ লগত চব আছিলে কিন্তু চাতকৈ বেগত চাইছোঁ মোৰ লগত কোনো নাই আৰু দেখিছোঁ দুৱাৰত HS মেম আছে মোৰ বুকু মানে যিটো ঢাপ ধুপ মাৰিছে তো মই ভাবিছোঁ লগৰখিনিও আঁতৰিলে মই ফচিলোঁ মই মানে সেইটো সময়ত এইটো ভাবিছোঁ মই মাৰ খালোঁ তাৰপিছত জুনিয়ৰবোৰৰ আগততো বেইজ্জতিটো হৈছে কাৰণ মই আধা নাম সুধিলোঁ বাকীখিনি নামো ক'বলৈ পৰা নাই তাহাঁতিতো বহুত ভালেই পাইছে চাগে বাৰু আধাখিনি নাম ক'লে তাৰপৰা মই ওলাই গৈছিলোঁ মেমে কৈছোঁ কাৰ পাৰ্মিশ্যন লৈ কৰিলোঁ মই একো মাত ওলোৱা নাই আৰু মোক মানে মাত ওলোৱা নাই ভয় লাগিছে কিন্তু এহেঁতৰ ওপৰত বেয়া খং উঠিছে মানে কোনো এটা মানুহ নাই ইভেন আমি এনেকৈ কৈ দিছিলোঁ দেৱাইছক কৈছিলোঁ যে যদি মেম আহে কৈ দিবি আমি ওলাই যাম তেওঁ কিন্তু সি মেমক দেখি আমাক নক'লে সি নিজে আঁতৰি গ'ল তো মই বাহিৰলৈ আহিছোঁ এতিয়া ফ্ৰণ্টত মানে আইডল ৰুমত আছিলে মেম মুখৰ পৰা ৰখি আছে মই মুখত কাক পাৰ্মিশ্যন লৈ মেম মই নোলালে আৰু মুখত মেমে ভাল একো নক'লে মানে মই বাহিৰলৈ ওলাই গৈছোঁ এহেঁতক বেয়া গালি পাৰিছোঁ কোনো নাই তো তেতিয়া মানে লাগিলে যে মেমে ইমানো একো নক'লেচোন এনে নকয় চাগে চিনিয়ৰ হ'লে নক'ব পাৰে চাগে এনেকৈ ভাবিলোঁ ফাৰ্ষ্ট টাইমত ক'লেহেঁতেন এনেকুৱা লাগিলে তো মেমৰ লগতো সেই বস্তুটো লাহে লাহে ভাল হ'ল মানে যেতিয়া কলেজ উইকৰ সময়তো মেমে আমাক সহায় কৰিছে প্ৰত্যেকজন টিচাৰে সহায় কৰিছে তো আমি যেতিয়া ড্ৰামাৰ কাৰণে মই মেমক পাৰ্চনেলি ফোন কৰোঁ মেম আমাৰ ড্ৰামাৰ কাৰণে এইটো পইচা এইটো হ'ব লাগে এইটো বাজেট হ'ব লাগে তো মেমে একো এটা সেনেকৈ ৰেচপন্স বহুত ভালকৈ ৰেচপন্স কৰে মানে আমি ভবা নাছিলোঁ তোমালোকে যেনেকৈ পাৰা কৰা আমি যিখিনি পাৰোঁ সহায় কৰিম আৰু মেমে লাষ্টত ফোন কৰি আমাক যিখিনি পইচা পাতি দিব লাগে নিজে দি মেলি মাতি মেলি দিছে গতিকে বহুত বেছি ছাপৰ্টিভ হয় ডিপাৰ্টমেণ্টলৈ অৰ্থনীতি বিভাগৰ মানে প্ৰফেচাৰসকল বেলেগ ডিপাৰ্টমেণ্টৰ ভাল মানে টু বি অনেষ্ট ভাল মই বেলেগ ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছিলোঁ বেলেগ ডিপাৰ্টমেণ্টৰ কলেজ উইকৰ সময়ত তাহাঁতি ৰিলেট কৰিছে ন ইজনে সিজনক কিমান ছাপৰ্ট কৰে কিন্তু সেই সময়খিনিত নাজানো মানে বহুত বেছি ছাপৰ্ট কৰিছে বহুত ভাল হয় আৰু HS মেমৰ পঢ়োৱাৰ মাজত তেখেতে মোক শেষৰ সময়টো কৈছে ৰিচাৰ্চ পেপাৰবোৰ চাবলৈ কয় আৰু বাহিৰৰ কথা বহুত কয় ক'ত কি পটককৈ মাজতে বাহিৰৰ কথা সুধি দিয়ে গতিকে এই কথাখিনিয়ে এজন শিক্ষাৰ্থীৰ মানে এই অকল যে কিতাপৰ ভিতৰতে বুলি নহয় অলপ বাহিৰৰ কথা জনাৰ লগতে আৰু ৰিচাৰ্চ পেপাৰে বহুত বেছি সহায় কৰে তোমালোকে যেতিয়া ৰিচাৰ্চ পেপাৰ পঢ়িবা মেমৰ পৰা হেল্প লৈ ল'বা মেমে ক'ব ছাজেশ্যন দিব তো ৰিচাৰ্চ পেপাৰবোৰে বহুত হেল্প কৰে মানে কেনেকৈ কি ক্ষেত্ৰত জানিব তাৰপিছত মেমক মই মোৰ জীৱনৰ এই 3 বছৰত মোক আগুৱাই যোৱাৰ ক্ষেত্ৰত মেমৰ এক বিশেষ অৰিহণা হ'ব আৰু সেই অৰিহণাখনে মই মেমক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হয়তো মই মোৰ বুলি নহয় আমাৰ ষষ্ঠ ষাণ্মাসিকৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা মেমলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ মেম তাৰপিছত আহিছোঁ ৰঞ্জিত গামছাৰলৈ গামছাৰৰ লগত আচলতে মোৰ এটা অলপ বেলেগ ধৰণৰ কথা আছে মোৰ হাঁহি উঠে কথাটো ক'বলৈ মই যেতিয়া টিচাৰ্ছ ডে আগলৈকে আৰু গামছাৰৰ এটা কথা যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ প্ৰথমতে নামটো মনত থাকে একদম প্ৰথম অৱস্থাত আৰু মই প্ৰথম ক্লাছ কৰিছোঁ গামছাৰৰ দেই ইকনমিক্সৰ প্ৰথম ক্লাছ গামছাৰ কৰিছোঁ আৰ্টছটোত কৰিছিলোঁ প্ৰথম দিনাখন আহিছিলোঁ মোৰ নাম লোৱা নাছিলে মই কৈছিলোঁ ছাৰ মই ইকনমিক্সত নতুনকৈ ল'লোঁ নামটো ভৰাই দিছিলোঁ প্ৰথম আৰু গামছাৰৰ প্ৰত্যেকজন মানে ছাত্ৰ ছাত্ৰীৰ নাম মনত থাকে কিবা নাম মনত থাকিব জেফ্ৰিন নাহৰ অকল নাহৰ কিবা এটাতো ধেমালি কৰি হ'লেও মানে নাম এটা মনত থাকিব তেওঁ কিবা এটা ক'বই আৰু ক্লাছৰ মাজত তেখেতে হাস্যৰস ব্যৱহাৰ কৰি কেনেকৈ মানে ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰি ক্লাছটোৰ মাজত থ'ব পাৰি সেইটো বহুত বেছি ভালদৰে জানিছিলে
মই টিচাৰ্ছ ডেত এটা এক্ট কৰিছিলোঁ টিচাৰ্ছ ডেত এক্টটোত মানে মই প্ৰথম ষ্টাডি কৰোঁ মোক হত্যা কৰক বিশ্বাস কৰা সেই হত্যা কৰকটো মই ক'লোঁ মই তাৰ পাছৰ টিচাৰ্ছ ডে পাছৰ 1 বছৰলৈকে ক্লাছৰ মাজত পটককৈ পঢ়াই থাকি নহয় হত্যা কৰক বুলি কৈ দিয়ে মানে পঢ়ি আছোঁ মই নৰ্মেলি ক্লাছৰ মাজত পটককৈ হত্যা কৰক বুলি কৈ দিয়ে মই মানে ছাৰে এইটো এনেকুৱা ধৰণে কয় তো ছাৰকনো কি ক'ম ছাৰ মই লাজটো পাওঁ চবেই হাঁহি দিয়ে লাজো লাগে বহুত বেছি ছোৱালীবোৰেও হাঁহি দিলে বেছি লাজ লাগে তো তেনেকৈ বহুত দিন গ'ল তাৰপিছত এদিন ছাৰৰ হয়তো মনত নাথাকিব পাৰে এদিন মানে মই ঘৰৰ পৰা ভাবি আহিছোঁ এই সদায় মোক ক্লাছত কয় মই এদিন আজি ছাৰক কৈ দিম যি হ'লেও হ'ব কৈ দিম ছাৰক বাহিৰত পালোঁ মই ছাৰ আপুনি এনেই ছাৰক মানে ডাইৰেক্টটো ক'ব নোৱাৰে ছাৰে কিবা এটা কৈ আছিলে আমাক মই পটককৈ মাজতে চান্স পাই কৰিলোঁ মানে সুবিধাটো লৈ ছাৰ আপুনি এনেকৈ ক্লাছত পটককৈ কৈ নিদিব আকৌ বোলো মোৰতো আজিবা নকৰিমেই একো সেই বুলি কৈছে ছাৰে কৈছে কেলৈ নকৰিবি ছাৰটো এনেকৈ অলপ তেনেকৈ মানে কেলৈ নকৰিবি তোৰ এইটো প্ৰতিভা হয় তইতো দেখাবই লাগিব তই এনেকৈ ক'লে নহয় নহয় মই কমেই এনেকৈ বুলি ক'লে এনেকৈ কৰিলে মই ছাৰ নাই মই একো এনেকৈ বুলি ক'লো তোৰ প্ৰতিভা হয় তই দেখাব লাগে তই সেইটো বেয়া পাবলৈ কি আছে ছাৰ নাই এনেকৈ ক'লো আৰু কি ক'ম তাৰপিছৰ পৰা কিন্তু তাৰপিছৰ পৰা কয় খালি অলপমান কমালে কিন্তু আগতকৈ কমিলে চাগে ছাৰে ভাবিলে কিবা ভাবিব পাৰে নাজানো তাৰপিছৰ পৰা সিমান নোপোৱা হ'ল আৰু তো ছাৰৰ লগত সেই সম্পৰ্কটো বহুত বেছি আছিলে মই ভৱিষ্যতেও যেতিয়া ক্লাছ কৰিম মই এতিয়ালৈকে কিন্তু এইটো কথা ক'ব লাগিব এতিয়াৰ মানে গ্ৰেজুৱেশ্যন লেভেলত পঢ়োৱাৰ যিটো ষ্টাইল ন সেইটো আগত নাছিলে একো বহুত আমি কিবা বেলেগ পাইছিলোঁ এতিয়াৰ প্ৰফেচাৰবোৰৰ লগত এনেকুৱা এটা সম্পৰ্ক আছে মানে এইটো ক্লাছত এনেকুৱা হ'ব এইটো ক্লাছত এনেকুৱা হ'ব আগতে সেইটো নাছিলে আগতে বৰিং লাগিছিলে কিন্তু আজিকালি সেইটো নহয় তো সেইটোত মই বহুত ভাল লাগিলে ছাৰৰ এটা হাস্যৰস মই এটা ক্লাছ কৰি তোলে মেথছৰ ক্লাছটো বহুত বেছি হাস্যৰস কৰি দিলে ভয়ো লাগে মাজে মাজে আৰু ছাৰে বুজি পাই যায় এদিন মই ক্লাছত মই মাজতে ক্লাছ ক্ষতি কৰিছিলোঁ মোৰ নাটকৰ কাৰণে মই মানে বহুত দিন ক্ষতি কৰিছিলোঁ তো এদিন মই ডিপাৰ্টমেণ্টত গৈছিলোঁ তো ছাৰৰ চব মনত থাকে ছাৰ তো ক্লাছ নাই অহা ছাৰ হয় ক্লাছ কৰিব আহিবি এনেকৈ বুলি ক'লোঁ তাৰ পাছত নেক্সট দিনাখন মই লগালগ ক্লাছ কৰিব আহিছোঁ আৰু ক্লাছত মই একোৱেই বুজি পোৱা নাই একো মেথছৰ কিবা হৈছে অলৰেডি মেথছটো বুজি নাপাওঁ বাৰু ছাৰৰ দুখ নহয় সেইটো মই নিজেই মানে আমাৰ লগত মই আগতে মানে অলপ মেথছটোৰ প্ৰতি আৰ্টছৰ ষ্টুডেণ্টখিনি উইক থাকে চব নাথাকে কিছুমানটো থাকে তো অলপ উইক আছিলে তো মই বুজি নাই পোৱা মই এনেই ছাৰক ছাৰে কৈছে মহাত্মক মই জানো তই একো বুজি নাই পোৱা কৈছে মানে ছাৰে মোক ডাইৰেক্ট ধৰি দিলে মই এনেকৈ আইডল ৰুমত ক্লাছ কৰিছিলোঁ মই জানো তই একো বুজি নাই পোৱা সেইকাৰণে ক্লাছ ক্ষতি কৰিব নালাগে এনেকৈ বুলি কৈছে ক্লাছৰ মাজত তো চবেই বুজি পায়েই আচলতে কোন কেনেকুৱা মানে কোনে কি বুজি পাইছে নাপাইছে গতিকে ছাৰৰ সেইখিনি কথাত আমি সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেখেতৰ সেই ক্লাছৰ মাজতো তেখেতৰ সেই হাস্যৰস মই যি ক্লাছবোৰ আছিলে আৰু মাজতে ক্লাছৰ মাজতে বা হত্যা কৰকে কওক কিবা কওক সেইখিনি মই জীৱনত বহুত বেছি বেয়াকৈ মিছ কৰিম মানে বুকুৰ কোনোবা নহয় কোনোবাখিনিত এইখিনি সঁচাকৈ চিৰস্মৰণীয় হৈ ৰ'ব গতিকে মই মোৰ ফালৰ পৰা আৰু আমাৰ ষষ্ঠ ষাণ্মাসিকৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা ৰঞ্জিত গাম ছাৰক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ ছাৰ তাৰপিছত আহোঁ মৰমী মেমলৈ আচলতে একদম সঁচা অৰ্থত কৈছোঁ দেই মেমক মোৰ মেম দৰে নালাগে মোৰ বা দৰে লাগে সঁচা কথা কৈছোঁ মই কিয় নাজানো মই মানে এটা গাইডেঞ্চ টাইপৰ পাওঁ মানে মই এনেকুৱা এইটো হয় যে মেম বাকী কিছুমান শিক্ষক শিক্ষয়িত্ৰীলৈ তেওঁৰ বয়স কম হ'ব গতিকে যেতিয়া প্ৰথমৰ পৰা ক্লাছ কৰিছিলে তেখেতে হয়তো আমাক মই এনেকুৱা লাগে তেখেতে আমাৰ মনটো বুজি পাই আছে না আমি কেনেকুৱা সেইটো বুজি পাই আছে গতিকে মই তেখেতক যিকোনো কথা ক'বলৈ মানে মই কেতিয়াও আফচোচ নকৰোঁ মই কৈ দিব পাৰিম মানে যদি কোনোবাই কিবা ক'বলৈ কয় মই কৈ দিব পাৰিম তেখেতক কৈ মোৰ সেইকাৰণে তেখেতৰ ক্লাছবোৰত আৰু সেইকাৰণে মানে একো এনেকুৱা ফিল কৰা নাছিলোঁ একদম নিজৰ বাৰ নিচিনা লাগিছিলে আমাক গাইডেঞ্চ দিয়া নাছিলে মানে আমাৰ যেন আমাৰ ছিনিয়ৰে পঢ়াই আছে এই ফিল্ডটো কৰিছিলোঁ গতিকে এই ফিল্ডটো কিন্তু গ্ৰেজুৱেশ্যন লাইফত পোৱাটো আৰু বেছি আমাৰ বাবে সুখৰ খবৰ হ'ব কাৰণ আৰু বহুত বেছি ভাল ফিল হ'ব এইটো যোনে আমাতকৈ আমাৰ নিজৰ বাৰ নিচিনা এজনে যদি পঢ়াই আছে বুলি ভাবে আমি অভিয়াছলি চবৰে ভাল লাগিব প্ৰত্যেকজন ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীয়ে হয়তো এই কথাটো মানে একচেপ্ট কৰিব মানি ল'ব আৰু মেমে কি কৰিছিলে ক্লাছৰ মাজত মানে এন্ট্ৰেন্স পাৰপ'জ কিছুমান কথা তেখেতে কৈ গৈছিলে মই প্ৰত্যেকজন মানে যি হ'লেও ক্লাছ যদি এটা দুটাও কৰিছোঁ তেখেতে কি কয় কিন্তু সেইটো মোৰ অলপ হ'লেও মনত থাকে তেখেতে ক্লাছৰ মাজত সেই এন্ট্ৰেন্স পাৰপ'জ লাইক কিবা এটা টপিক পঢ়াই আছে নহয় টপিকটোৰ মাজত এনেকৈ কৈ থ'ব যে এইটো তোমালোকে এন্ট্ৰেন্সৰ কাৰণে চাই থ'ব পাৰিবা মানে সিমান দূৰলৈকে তেখেতে কৈছিলে আৰু ৰিচেণ্ট আজি এসপ্তাহমানৰ আগৰ এটা ক্লাছত আৰু আগতেও কৈছে বাৰু কিন্তু সেইটো আমি উৎপাত কৰিম হ'ব অকণমান দেৰি পিছত আমি উৎপাত কৰিম হ'ব তো তেখেতে মানে সেই ক্লাছৰ মাজত এই এন্ট্ৰেন্সৰ পাৰপ'জ কিছুমান কথা কয় আৰু ৰিচেণ্টলি মানে এনেকৈ কৈছিলে যে তোমালোকে
অকল যে মানে পঢ়ি শুনি চাকৰিয়ে ল'ব লাগিব সেইটো কথা নহয় বেলেগ বিভিন্ন কাৰিকুলাৰ এক্টিভিটি আছে বা বিভিন্ন বেলেগ ধৰণৰ আছে বিজনেছ কৰিব বা কিবা কৰিব এইখিনি কথাও তেখেতে কৈছিলে মানে ৰিচেণ্টলি গতিকে তেখেতৰ লগৰ মানে সেই যি আণ্ডাৰষ্টেণ্ডিংটো নিজৰ মানে বাইক ভাইক বা বাইক ভনীয়েকৰ নিচিনা ফিল হৈছিলে আৰু তেখেতৰ সেই কোৱালিটিটো আছিলে যোনটো কোৱালিটি মানে মোৰ এনেকুৱা লাগে হয়তো আমিখিনি কি ভাবি আছোঁ আমিখিনি কোনটো ষ্টাইলত হ'লে বুজি পাম সেই কথাটো তেখেতে বুজি পাইছিলে যিটো আমাতকৈ বহুত বেছি বয়সত ডাঙৰ নহ'ব চাগে সেইকাৰণে সেই কথাখিনি বুজি পাইছিলে আৰু টপিক এটাৰ মানে ষ্টাইল বুজোৱাৰ যিবা ষ্টাইল এটা পইণ্ট কৰিবলৈ বহুত বেছি মানে মোৰ এট্ৰেক্টিভ লাগিছিলে এই বস্তুটো প্ৰত্যেকজনৰে এটা নিজস্ব বৈশিষ্ট্য আছে আৰু তেখেতৰ সেই বৈশিষ্ট্যটো মই সঁচাকৈ মানিব লাগিব আৰু গতিকে মেমলৈ মোৰ তৰফৰ পৰা মইতো নিজৰ বা বুলি সঁচাকৈ সদায় মানি আহিম চিৰজীৱনত কেতিয়াবা মই ভৱিষ্যতলৈ যদি মই ৰিচেণ্টলি ভাবি আছিলোঁ মানে যে মই কি কৰিম লৈ মই মানে ইয়াৰ পিছত কি কৰিম এইটোক লৈ মই বহুত বেছি এটা মানে কনফিউজনত আছিলোঁ ৰিচেণ্টলি তো মই লাষ্টত ভাবিছিলোঁ মই মেমক সুধি দিম নেকি কিন্তু ৰিচেণ্টলি দুই এটা টপিকৰ কাৰণে মই মেমক নিজে পাৰ্চনেলি কৈছোঁ মেমে পাৰ্চনেলি হেল্পো কৰিছে তো মোৰ এনেকুৱা লাগে মানে মোক কাকো গাইডেঞ্চ নাপালে মই মেমক সুধি দিম মানে সেই বুলি ভাবি থৈছিলোঁ ৰিচেণ্টলি চ' এইবোৰৰ ফালৰ পৰা সকলোখিনিৰ ফালৰ পৰা ষষ্ঠ ষান্মাসিকৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে হয়তো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে মেম চিৰজীৱনৰ বাবে মনত থাকি যাব গতিকে মেমক মোৰ তৰফৰ পৰা আৰু ষষ্ঠ ষান্মাসিকৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ আৰু অকণমান দীঘল কৰিছোঁ একেবাৰে লাষ্টত কৈছোঁ আমাৰ মেইন মানুহখিনি সেইখিনি কথাটো ক'বই লাগিব আজি তেওঁলোককে বিদায় দিবা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ লগত খুব প্ৰত্যেকজনৰ লগতে প্ৰায় ভাল এটা সম্পৰ্ক গঢ়লৈ উঠিছিলে তেওঁলোকক কেতিয়াও পাহৰিব নোৱাৰিম ভৱিষ্যতেও কেতিয়াবা ক'ৰবাত কোনোবা নহয় কোনোবাখিনিত লগ পালে কোনোবা এজন বহুত বেছি ডাঙৰ কিবা হ'ব কোনোবা এজন বহুত যিয়ে হওক নিজৰ জেগাত ডাঙৰ মানুহ হ'ব যদি লগ পাওঁ মাতিবা কোনো পাহৰি নাযাবা গতিকে তেখেতসকলৰ লগত মানে এই সম্পৰ্কটো কেতিয়াও চিৰজীৱন পাহৰিব নোৱাৰিম হয়তো আজিৰ পৰা আৰু ক্লাছলৈ মই দেৱাইশক ফোন কৰিব লগা নহ'বও পাৰে দেৱাইশে 5th চেমটোত খুব বেছি 2টা ক্লাছ কৰিলে আৰু চৰি দেই বেয়া নাপাবি 6th চেমটোত খুব বেছি 2টা বা 3টা ক্লাছ কৰিলে কিন্তু সেই তাৰে এদিন ক্লাছলৈ আহি ক্লাছটো 3টা থাকে ন তাৰ এটা কৰি কৈছে বহুত ভাগৰ লাগিছে আৰু ক্লাছ নকৰোঁ কেনেকুৱা মানে তো সেইবোৰ কথা মনত থাকিব বেয়া নাই এনেকুৱা নহয় যে সি ক্লাছ কৰিব নিবিচাৰে তাৰ ঘৰ সোণাৰীত হয় এই হোষ্টেলত থাকি ভাল নাপায় এনেকুৱা কিবা বেলেগ ধৰণৰ ৰিজনো হ'ব পাৰে যে ই ছাৰৰ ক্লাছ কৰি বেয়া পায় সেইটো কাৰণে নাহে সেনেকুৱা কোনো নহয় বিভিন্ন ৰিজন থাকিব পাৰে তথাপিতো এইবোৰ কথা মানে মনত থাকিব চিৰজীৱন ঠিক তেনেকৈ চাতুৰ্যৰ কথা নকলেও হ'ব বাৰু বুজি পাই গৈছে এইখিনি আৰু প্ৰত্যেকজনে আমাৰ চাহিৰৰ কথা ক'ম মঞ্জিতৰ কথা ক'ম ডিংকুৰ কথা ক'ম চবৰ লগত এটা বহুত বেলেগ সম্পৰ্ক আছিলে প্ৰত্যেকজনৰ কথা ক'ম মই আজি কাৰোবাৰ নাম নাই লোৱা এইটো নহয় আৰু প্ৰত্যেকজনী ছোৱালীৰ যোন আছে মানে কলেজ যুগৰ সময়ত চবৰে এটা ব্যক্তিত্বটো গম পাই গৈছিলোঁ মই ভাবিছিলোঁ প্ৰথমতে আৰে ছোৱালীবোৰেতো কাকো নামাতি পৰিছোঁ মানে চবেইতো মই দেখিলে এনেকুৱা মোক চবেই ফিল কৰে যে ইটো কাকো নামাতিব মানে ই বহুত এটিটিউডত আছে কিন্তু টু বি অনেষ্ট 6th চেমৰখিনি যোনখিনি মোৰ লগত ভাল হয় মই ভাবোঁ তাহাঁতি সেইটো নাভাবে এতিয়া বৰ্তমান কিন্তু প্ৰথম অৱস্থাত দেখিলে প্ৰত্যেকটোৱে ক'ব ইটো বহুত উষ্টাৰ্ডি হয় কাকো নামাতে প্ৰত্যেকজনৰ মনতে আছে কিন্তু মই কাৰোবাৰ লগত মানে ডাইৰেক্টলি কথা কৈ দিব নোৱাৰোঁ কিন্তু যেতিয়া তাৰ লগত ভাল হৈ যাওঁ মই তাৰ কাৰণে বহুত ভাল হৈ দিব পাৰোঁ কিন্তু সেই প্ৰথম আৰম্ভণিটো ষ্টেপটো মোৰ পৰা উঠাব পৰা নাযায় গতিকে এয়া ক'ম প্ৰত্যেকটো মই চবৰে নাম নাই লোৱা যদিও ষষ্ঠ ষান্মাসিকত যিমানকেইজন আছে প্ৰত্যেক ল'ৰা ছোৱালী সকলোকে জীৱনৰ কোনোবা নহয় কোনোবাখিনিত কেতিয়াও পাহৰিব নোৱাৰোঁ কোনোবা নহয় মোৰ স্মৃতিৰ মানসপটত মোৰ স্মৃতিৰ ডায়েৰীখনত তোমালোকৰ প্ৰত্যেকটোৰে নাম সদায় চিৰসজীৱ কৰি ৰাখিম এয়া তোমালোকক কথা দিছোঁ আৰু ভৱিষ্যতে তোমালোকে বিভিন্ন ডাঙৰ যি হোৱা সকলোৱে নিজৰ জীৱনত নিজৰ জেগাত নিজৰ পেজ হৈ মেলি থিয় দিবা যিয়ে নকৰা চাকৰি কৰা বিজনেছ কৰা যিয়ে নকৰা তোমালোকে নিজৰ জেগাত নিজক চিনাকি দিবলৈ চাবা আত্মনিৰ্ভৰশীল হ'বলৈ চাবা মই নিজেও চাম আৰু এইটোকে কওঁ অকণমান সময় ল'লোঁ মেবি অলপ বেছি সময় ল'লোঁ চ' থেংক ইউ ছ' মাছ বহুত বেছি দুখ